বন্ধ হ'ব লাগিব টিকটক ইউটিউবাৰসকলৰ দাবী। কিন্তু কিয় এই দাবী? মই আপোনালোকৰ পৰা জানিব বিচাৰিম যে টিকটক বন্ধ হোৱাটো আপোনালোকে বিচাৰে নে নিবিচাৰে। যদি বিচাৰে বা নিবিচাৰে তেতিয়াহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। গতিকে মই এতিয়া মূল বিষয়বস্তুলৈ আগবাঢ়িছোঁ। জগৰীয়া কেৱল টিকটকাৰসকল কিয় ৰিমুভ হ'ল সেই কেৰিমিনাটিৰ বিশেষ ভিডিঅ'টো, যিটো ভিডিঅ' ইউটিউবত সকলো পুৰণা ৰেকৰ্ড ভংগ কৰি এক খলকনিৰ সৃষ্টি কৰিছিল। ঠিক আছে, আমি মানি লৈছোঁ কেৰিমিনাটি ইউটিউব গাইডলাইনৰ বিপৰীতে গৈছে, কাৰণ তেওঁ ভিডিঅ'বিলাকত যথেষ্ট গালি ব্যৱহাৰ কৰে। কিন্তু আগৰ ভিডিঅ'বিলাকত কেৰিমিনাটি গালি ব্যৱহাৰ কৰা নাছিল নেকি? তেন্তে আগৰ ভিডিঅ'বোৰ কিয় ৰিমুভ কৰা নাছিল? এই ভিডিঅ'টো ইউটিউবে ৰিমুভ কৰাৰ একমাত্ৰ কাৰণ হ'ল যে টিকটকাৰসকলে কৰা ৰিপৰ্ট। আশা কৰোঁ কেৰিমিনাটিৰ ভিডিঅ'টো ইউটিউবে পুনৰ পাব্লিছ কৰি দিব, নহ'লে টিকটক আৰু ইউটিউবৰ মাজৰ খেল আৰম্ভ হ'ব। সেইটো টিকটকাৰসকলে জানি থওক। গতিকে আমাৰ ভিডিঅ'ত আপোনালোকে লাইক মাৰে নামাৰে সেইটো আপোনাৰ কথা, ছাবস্ক্ৰাইব কৰে নকৰে সেইটো আপোনাৰ কথা। কিন্তু মই এটা কথা জানো যে এই ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ হ'ব লাগে, কাৰণ টিকটকাৰসকলে যাতে সাৱধান হয় আৰু যাতে আগৰ কাৰো ভিডিঅ'ত ৰিপৰ্ট নামাৰে। গতিকে আজিলৈ আহিছোঁ, ধন্যবাদ।